কলটো ট্ৰান্সফাৰ হয় মানে অনুগ্ৰহ কৰি হোল্ডত থাকক। সেৱা গুণাগুণৰ মান নিৰূপণৰ বাবে এই কলটো ৰেকৰ্ড কৰা হ'ব পাৰে। নমস্কাৰ আইডললৈ স্বাগতম। নমস্কাৰ আইডললৈ স্বাগতম। হেল্ল' মই আছো আপোনাৰ নতুন এয়াৰটেল কানেকশ্যন 98245578 নম্বৰৰ এক্টিভেশ্যন সম্বন্ধিত সহায়ৰ বাবে আছো। আপোনাৰ সম্পূৰ্ণ নামটো জানিব পাৰোঁ? আমাৰ হেল্ল' হয়, আপোনাৰ সম্পূৰ্ণ নামটো আপোনাৰ নাম্বাৰ নাম সৰি অসমীয়া হিন্দী ইংলিছত কওক। হেল্ল' আপোনাৰ ভাষা মই বুজি নাই পোৱা। অসমীয়া হিন্দী ইংলিছত ক'ব পাৰিবনে? আপুনি এই যে চিম বানাইছিলো না এটা ইটি বইছিলো আমাকে ইটি বইছিলো আমার ফোন করেছিল হ্যাঁ আপনার নামটো জনাব। আপনি নাম্বার নাম আপনি নাম বানেশ্বৰ নাৰ্জাৰী। ধন্যবাদ। আপোনাৰ দেউতাৰ নাম কওক। বানেশ্বৰ নাৰ্জাৰী। কানেকশ্যন কাৰ নামত আছে? আপোনাৰ নামত নে দেউতাৰ নামত? আপোনাৰ নাম্বাৰ কাৰ নামত? আমার আপনার আপোনাৰ হিন্দী ক'বলৈ জানে নে? আমার জখালি দিয়ে বানাইছিল না চিন্তা ইটি বনাই আজি যে সকালে দিয়া ইটি বইছিল। স্যার অসমীয়া বুজি পায় ন আপুনি? স্যার জনাব বিচাৰিছো যে আপোনাৰ দেউতাৰ নামটো কওক কৈ আছো। আপোনাৰ দেউতা বুজি পাইছেনে? আপোনাৰ ফাদাৰ। দেউতা আপোনাৰ ফাদাৰ নেম জনাব। আপনার নামটা বানেশ্বৰ নাৰ্জাৰী ওমফাय ভিলেজ জিবিনং বিষ্ণুমুৰি। আপোনাৰ নাম কি? বানেশ্বৰ নাৰ্জাৰী। আপোনাৰ দেউতাৰ নামো কি বানেশ্বৰে নেকি? আপোনাৰ দেউতাৰ নাম কি? ফাদাৰ নাম হয়, ফাদাৰ নেম সুধি আছো মই। আপোনাৰ নাম যদি আপনার নাম বানেশ্বৰ নাৰ্জাৰী ফাদার নেম রবীন্দ্র নার্জাৰী। কি কৈছে? রবীন্দ্র নার্জাৰী। গোবিন্দ রবীন্দ্র ও নার্জাৰী। সম্পূৰ্ণ এড্ৰেছটো জনাব। সম্পূৰ্ণ এড্ৰেছটো জনাব। আমার সিন্দুর বানাইছিলো। এড্ৰেছ জনাওক। এড্ৰেছ মানে ঠিকনা আপোনাৰ। আপোনাৰ এড্ৰেছ আপোনাৰ মোৰ এড্ৰেছ নালাগে নহয় মোক। আপোনাৰ এড্ৰেছটো কওক স্যাৰ। কোকৰাঝাৰ। সৰি কোকৰাঝাৰ এড্ৰেছ। বহুত বহুত ধন্যবাদ। আপোনাৰ চিম এক্টিভেট কৰি দিছো।